নমস্কাৰ সন্মানীয় ছাৰ বাইদেউসকল 2024 চনৰ বাবে চৰকাৰী বন্ধৰ দিন ধাৰ্য কৰিছে অসম চৰকাৰে। যোৱা 16 অক্টোবৰ তাৰিখত হৈ যোৱা কেবিনেট বৈঠকৰ সিদ্ধান্ত অনুসৰি চৰকাৰী কৰ্মচাৰীসকলৰ 2024 চনৰ বন্ধৰ তালিকা প্ৰকাশ পাইছে। এয়া হৈছে গেজেটেড হলিডে ফৰ 2024। কেবিনেট সিদ্ধান্ত অনুসৰি চৰকাৰী বন্ধসমূহ হৈছে 36টা চৰকাৰী বন্ধ গেজেটেড হলিডে, 30টা সীমিত বন্ধ ৰেষ্ট্ৰিক্টেড হলিডে, 2টা অৰ্ধছুটি দুয়োটা মিলাই এটা দিন ধৰিব। ইয়াৰ উপৰিও বছৰটোত থাকে 52টা দেওবাৰ আৰু 26টা দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ। এই আটাইকেইটা বন্ধৰ দিন লগালে হ'ব 145 দিন, অৰ্থাৎ 2024 চনটোত প্ৰায় 5 মাহ বন্ধ থাকিব চৰকাৰী কৰ্মচাৰীৰ বাবে। 2024 চনৰ হলিডে লিষ্টখন ইয়াতে আগবঢ়াইছোঁ, আপোনালোকে এবাৰ চাই ল'ব। ধন্যবাদ।